হেল্ল' বন্ধুসকল, আমি আহিছোঁ আমাৰ ওচৰত হৈ থকা 89 সংখ্যক শংকৰ সংঘ অধিৱেশনলৈ। mohura দিহিঙীয়া পথাৰত এয়া অনুষ্ঠিত হৈছে। এই ৰাতিৰ দৃশ্যাংশ, যথেষ্ট মানুহ আহিছে আৰু আপোনালোকে দেখিছে এয়া অধিৱেশনৰ মূল গেট। এয়া দেখিছে আপোনালোকে অসমীয়া সংস্কৃতি বিহুৰ কিছুমান দৃশ্যাংশ দেখুৱাইছে বনাই পেলাই। ইয়াত আপোনালোকে দেখিবলৈ পাইছে কাজিৰঙাৰ আৰ্হিত এখন উদ্যান বনাইছে। আপোনালোকে দেখিব এয়া গড় দেখিছে, আপোনালোকে কহুৱাৰ মাজত গড় আছে আপোনালোকে দেখিবলৈ পাইছে, হাতী আছে। এইদৰে বনাইছে আপোনালোকে দেখিবলৈ পাইছে কহুৱাৰ মাজে মাজে এক সুন্দৰ দৃশ্য। ৰাতিৰ এয়া সঁচাকৈ মনোমোহা দৃশ্য, দেখি ভাল লাগিছে। সেয়া গড় দেখিছে আপোনালোকে। এয়া দেখিছে বাঁহেৰে তৈয়াৰী এখন সঁফুৰা। এয়া দেখিবলৈ পাইছে আপোনালোক গেটৰ সন্মুখতে পদুম ফুলৰ আৰ্হিত বনাইছে। এয়া এক সুন্দৰ দৃশ্য আপোনালোকে দেখিছে। এয়া গেট, সেইখনত বহুত মানুহে ইয়াত চাবলৈ ভিৰ কৰিছে আপোনালোকে দেখিবলৈ পাইছে। দেখিছে এয়া এক সুন্দৰ দৃশ্য, মনোমোহা দৃশ্য। ইয়াত অস্থায়ীভাৱে যি নামঘৰ বনোৱা হৈছিলে, সেই নামঘৰৰ মূল গেট বা মূল তোৰণ আপোনালোকে ভিতৰলৈ গ'লে দেখিব নামঘৰ ভাগ। সেয়া নামঘৰ ভাগ দেখিছে আপোনালোকে, খুব সুন্দৰভাৱে বনোৱা হৈছে। এয়া হৈছে অধিৱেশনৰ মূল মণ্ডপ, য'ত আপোনালোকৰ মিটিং হয়। দেখিছে এয়া যথেষ্ট মানুহে বহিব পাৰে, ইয়াত চাব পাৰে। মিটিং হয়, সাংস্কৃতিক অনুষ্ঠান হয়। এইটো এটা মিচিংসকলৰ চাংঘৰ বনোৱা হৈছে ইয়াত আপোনালোকে দেখিছে। আমি ভিতৰ ভাগলৈ যাওঁ। এয়া দেখিছে মিচিংসকলৰ যি চাংঘৰ, সেই চাংঘৰ বনোৱা হৈছে ইয়াত দেখিবলৈ পাইছে আপোনালোকে। এয়া দেখিবলৈ পাইছে আপোনালোকে ইয়াত ভাওনা হৈ আছে। যথেষ্ট লোকে ভাওনা চাইছে, অংকীয়া ভাওনা হৈ আছে শ্ৰীমন্ত শংকৰদেৱৰ। ইয়াত ভাওনা হয়, সদায় দুখনকৈ ভাওনা হয় ইয়াত যথেষ্ট মানুহ আছে, ভাওনা চাই আছে দেখিছে আপোনালোকে। এয়া আপোনালোকে দেখিবলৈ পাইছে শিবিৰ আছে ইয়াত মানুহ থাকিব পৰাকৈ। ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ মানুহবিলাকে তাত খানা খাই আছে, বেয়া পায় আচলতে, সেইকাৰণে নগ'লোঁ ভালকৈ। আঁতৰৰ পৰা দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এয়া দেখিছে ৰাতিৰ দৃশ্যাংশ, যথেষ্ট মানুহ আছে, যথেষ্ট মানুহে চাইছে দেখিছে আপোনালোকে, যথেষ্ট মানুহ হৈছে। বাপৰে বহুত ভিৰ দেই, বা বহুত মানুহ, সঁচাকৈ বহুত ভিৰ হৈছে। এতিয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ যোনটো ভোজনালয়, সেই ভোজনালয়ত ভাত খাবলৈ মানুহৰ ভিৰ দেখক, আপোনালোকৰ লাইন দেখক, কিমান দীঘলীয়া এটা লাইন। আপোনালোকে ভালকৈ প্ৰত্যক্ষ কৰিলে দেখিব কিমান দীঘলীয়া লাইন, 3টা লাইন দেখিছে আপোনালোকে। বহুত মানুহ লাইনত ৰৈ আছে খাবৰ কাৰণে, আপোনালোকে দেখিবলৈ পাইছে। এয়া দেখিছে ভোজনালয় গেট, বহুত মানুহ ভিৰ কৰিছে ইয়াত। 10,000 মানুহে একেলগতে খাব পাৰে। এয়া দেখিছে আমি লাইন নোলোৱাকৈ আগতে সোমাই দিলোঁ। সোমাই দিয়াৰ কাৰণে আমি আগত পালোঁ। দেখিছে কিদৰে মানুহ সোমাই গৈছে খাবলৈ। আমিও গৈ থাকোঁ তেওঁলোকৰ পাছে পাছে। 10,000 মানুহ, বাপৰে। গৈ থাকক। দেখিছে আপোনালোকে কিমান মানুহ ভোজনালয়ত। 10,000 মানুহে একেলগে খাব পাৰে, গতিকে মানুহ বহুত হ'বই। তেওঁ বুলি যথেষ্ট সংখ্যক চিট খালী আছে ইয়াত, আপোনালোকে দেখিছে যথেষ্ট সংখ্যক চিট খালী আছে আপোনালোকে দেখিবলৈ পাইছে। সঁচাকৈ 10,000 মানুহৰ লগত দেখিছে আপোনালোকে, 10,000 মানুহ খাব পাৰে ইয়াত। এয়া দেখিছে আপোনালোকে খাবলৈ মানুহবোৰ বহিছে, দেখিছে আপোনালোকে
যথেষ্ট নিয়মাৱলী মাজেৰে তেওঁলোকে ভালকে কামবোৰ কৰিছে। নিয়মাৱলীৰ মাজেৰে কামবোৰ কৰি গৈছে দেখিছে, আপোনালোকে দেখিবলৈ পাইছে। 10,000 মানুহৰ লগত খানা খোৱাৰ মজাই বেলেগ। চ' আমি বন্ধুকেইজনে খাই দিলোঁ একেলগে খানা। এয়া দেখিছে 360টা চৌকাত কিদৰে ৰান্ধনীয়ে ৰান্ধি আছে ভাত আপোনালোকে দেখিবলৈ পাইছে, কাৰণ 10,000 ভক্তক একেলগতে খুৱাব পাৰিব, সেই গতিকে ৰান্ধিবই লাগিব। আপোনালোকে দেখি আছে 360টা চৌকাত ৰান্ধনীয়ে ৰান্ধি আছে, দেখিছে আপোনালোকে। এইখন দেখিছে আপোনালোকে অসমৰ মানচিত্ৰ কি সুন্দৰভাৱে বনোৱা হৈছে, সকলো জিলা উল্লেখ কৰিছে এই মানচিত্ৰখনত। ব'লক এতিয়া আমি যাওঁ বাণিজ্য মেলা, প্ৰদৰ্শনী মেলা ভিতৰলৈ যাওঁচোন, কি কি আছে আমি চাওঁচোন বাৰু। এয়া দেখিছে আপোনালোকে গ্ৰন্থমেলা, আমি গতিকে প্ৰথম ৰাতি এয়া দৃশ্য। ইয়াত মানুহৰ ভিৰটো অলপ কম, আপোনালোকে দেখিছে গ্ৰন্থমেলাত। এয়া আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ দোকান আছে, কাপোৰৰ দোকান আপোনালোকে দেখিবলৈ পাইছে। দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ দোকান আছে। এইখন দেখিছে দোকান আপোনালোকৰ, ইয়াত হেংদাঙৰ পৰা ধৰি সকলো ধৰণৰ বস্তু আছে। সঁচাকৈ দেখি ভাল লাগিছে, আমাৰ। এয়া দেখিছে চাৰিওফালে অকল দোকান আপোনালোকে দেখিবলৈ পাইছে। দেখিছে আমাৰ লগৰ কেইজনে কিবা এইবোৰ দা কটাৰী কিবা দৰদাম মাৰিছে, আপোনালোকে দেখিছে। বহুত সুন্দৰ বস্তু আছে ইয়াত, আপোনালোকে দেখিছে দা চাবোৰ বহুত সুন্দৰভাৱে বনোৱা হৈছে। এয়া দেখিছে অসমীয়া সাজপাৰ আছে, বাঁহৰ যি টি বস্তু আছে আপোনালোকে দেখিবলৈ পাইছে। এয়া অসমীয়া বাদ্যযন্ত্ৰৰ সকলোবোৰ ইয়াত সামগ্ৰী আছে, আপোনালোকে দেখি পাইছে। অসমীয়াৰ বাদ্যযন্ত্ৰ এয়া দেখিছে, জাপি, পেঁপা, ঢোল আৰ্হিৰে যিবোৰ বনোৱা হৈছে নহয়, ঘৰত সজাবৰ বাবে বহুত ভাল হ'ব। আপোনালোকে দেখিছে গঁড় আছে, আপোনালোকে দেখিছে এইবোৰ বেগ বনাইছে, দেখিছে পাট কাপোৰৰ কিবা দি পেলাই বনাইছে চাগে, সেই বান কাঁহী, গঁড় এইবোৰ ঘৰত সজাবৰ কাৰণে ভাল বস্তু, আপোনালোকে দেখিছে। বহুত ভাল লাগিছে দেখি এইখিনি। এয়া দেখিছে আমাৰ অসমীয়া বাদ্যযন্ত্ৰৰ ঢোল, পেঁপা, ঢোলৰ মাৰি, এইবোৰ দবা পৰা ধৰি সকলোখিনি সামগ্ৰী ইয়াত ৰখা হৈছে, আপোনালোকে দেখিছে। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিমানখিনি পাৰোঁ দেখুৱাইছোঁ আপোনালোকক। সকলোখিনি দেখুৱাব নোৱাৰিলোঁ, গতিকে আমাৰ ভিডিঅ'টো চাব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।